নমস্কাৰ বন্ধুসকল, আজি মই এটা চাটনি বনাম, ৰঙালাও পাতৰ চাটনি। গতিকে আপোনালোকে ভিডিঅ'টো চাবচোন। মই তাৰ কাৰণে 5 কিলা ৰঙালাওৰ পাত লৈছোঁ, কোমল কোমল লৈছোঁ, বহুত বেছি লোৱা নাই, 5 কিলাই লৈছোঁ। তাৰপিছত এইখিনি বুটৰ মই বাকলি গুচাই লৈছোঁ, তিয়াই থৈছিলোঁ। কেঁচা জলকীয়া 2টা লৈছোঁ, কালজিৰা লৈছোঁ, আদা, নেহৰু, পকা জলকীয়া 4টা, পদিনা আৰু পিঁয়াজ লৈছোঁ মই অকণমান। তাৰপিছত এইখিনি মই এটা কেৰাহী বহাই দিছোঁ, গৰম হৈছে নে নাই মই সেইটো চেক কৰি লৈছোঁ। তাৰপিছত মই ইয়াতে তেল অকণমান দি আদা, নহৰু, জলকীয়া, কালজিৰা, ৰঙালাও পাত আৰু গোটেইখিনি দি অকণমান ভাজি ল'ম যাতে কেঁচা গোন্ধটো গুচি যায়। এতিয়া এইখিনি ভাজি হৈ গৈছে, লাও পাতখিনিও লেৰেলি গৈছে। এতিয়া আমি এইখিনি মিক্সিং জাৰ এটাত মাৰি ল'ম। ইয়াতে এতিয়া পৰিমাণ অনুসৰি নিমখ দি দিছোঁ, আপোনালোকে জোখটো চাই ল'ব। তাৰপিছত ইয়াতে যিখিনি পদিনা পাত আনি থৈছিলোঁ সেই পদিনা পাতখিনিও দি দিম। দি তাতে কেঁচা পিঁয়াজ যিখিনি ৰাখিছিলোঁ সেইখিনি কাটি দি দিছোঁ। দি এতিয়া ঢাকনিখন লগাই আমি এইখিনি মিক্সিং জাৰত মাৰি ল'ম। গতিকে আমাৰ চাটনি ৰেডি। আপোনালোকে যদি খোৱা নাই এবাৰ খাই চাবচোন বনাই, বহুত টেষ্টি হয়।